manmita nath. Aji মই আপোনালোকক ৰিভিউ কৰিব বিচাৰিছিলোঁ Oriflameৰ এটা প্ৰডাক্ট যিটো mascara হয় এটো আপোনাৰ giodani goldৰ আইকনিক অল ইন ওয়ান mascara হয় আৰু এটো আপোনালোকৰ আপুনি যেতিয়া নিজৰ আইলেছটো যদি আপোনালোকৰ আইলেছৰ ভলিউমটো বঢ়াব বিচাৰিছে বা আপোনাৰ আইলেছ বিলাক যিবিলাক আই চকুৰ ওপৰত যিবিলাক নোম আছে সেইবিলাক যদি আপুনি খুব ধুনীয়া সেপাৰেট কৰিব বিচাৰিছে আৰু খুব ধুনীয়া কাল কৰিব বিচাৰিছে সকলোখিনিতে আপোনালোকৰ এই মাস্কাৰাটোৱে হেল্প কৰিব মই আপোনালোকক এবাৰ খুলি দেখুৱাই আছো এই মাস্কাৰাটো আপোনালোকে চাওক এটো লেংথটো বহুত বেছি হয় আমাৰ এখিনি চকুৰ নোমত লগোৱা এই লেংথটো বহুত বেছি হল অন্য মাস্কাৰাতকৈ বহুত বেছি হয় আৰু ইয়া আপোনাৰ যেতিয়া আপুনি নিজৰ চকুৰ নোমৰ ওপৰত লগাব তেতিয়া আপোনাৰ চকুৰ নোমৰ যেটো ভলিউম হেতু বঢ়াব চকুৰ নোমবিলাকক আপোনাক সেপাৰেট হৈ খুব ধুনীয়া এটা আপুনি নিজে ফিল কৰিব পাৰিব লুকসটো খুব ধুনীয়া হ'ব লগতে আপুনি নিজৰ নোমবিলাকক এটো লগোৱাৰ পিছত আপোনাৰ নোমবিলাক খুব ধুনীয়াকৈ আপুনি কাল কৰিবও পাৰিব আৰু আপুনি এটো লগালে আপোনাৰ আইলেছ বিলাক খুব ধুনীয়া কন্ডিশনিং এটাও পাব আৰু বহুত ধুনীয়া এটা মাস্কাৰা হয় আমাৰ Oriflameৰ সবতকে বেষ্ট মাস্কাৰা বুলি ক'লে আমি এটো giodani goldৰ আইকনিক দা অল ইন ওয়ান মাস্কাৰাটোকে বুজো কিয়নো ই আমাৰ গুটেই আমি নিজৰ আইলেছৰ ওপৰত যিমানখিনি মাস্কাৰা লগালে যেটো মানে আমি ৰিজাল্ট বিচাৰো গুটেইখিনি ৰিজাল্টে আমাক দিয়ে সেইকাৰণে মই আপোনালোকক এবাৰ ইউজ কৰি দেখুৱাইছো আপোনালোকে ৰিজাল্টটো নিজেই চাব পাৰিব এবাৰ চাওক এনেকৈ আপুনি খুব ধুনীয়াকৈ নিজৰ আইলেছৰ ওপৰত লগাই কাল কৰি দিব গতিকে আপোনালোকে চাওক মোৰ চকুটো চাওক এবাৰ আপোনালোকে তেনেকৈ তলতো লগাব পাৰে চাওক আপোনালোকে নিজৰ যিবিলাক আইলেছ বিলাক আমাক খুব ধুনীয়াকৈ কন্ডিশনিং কৰিব আৰু সেপাৰেট কৰি দিব গতিকে আপোনাৰ চকুটো দেখাত খুব ধুনীয়া হৈ পৰিব গতিকে আপোনালোকে এই মাস্কাৰাটো এবাৰ ইউজ কৰক আৰু যদি কিবা জানিব থাকে আপোনালোকৰ এই আই মাস্কাৰাটোৰ বিষয়ে মোক আপোনালোকে সুধিব পাৰে ভিডিঅটো চোৱাৰ বাবে বহুত ধন্যবাদ